Hello everyone, welcome back to my channel. আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো ৰেষ্টুৰেণ্ট ষ্টাইল বাটাৰ চিকেনৰ ৰেচিপিটো। মই যেনেদৰে ষ্টেপ বাই ষ্টেপ ৰেচিপিটো বনাই দেখুৱাইছো তেনেদৰে এবাৰ বনাই খাই চাব, একেবাৰে ৰেষ্টুৰেণ্টৰ নিচিনাই হয় খাবলৈ। তেনেহলে আহকচোন বেছি দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো। ইয়াৰ বাবে মই লৈ লৈছো এপোৱা মানৰ সমান বনলেছ চিকেন। ইয়াত মই ব্ৰইলাৰ মাংসই লৈ লৈছো। লোকেল চিকেনতকে বাটাৰ চিকেন বনাবলৈ ব্ৰইলাৰ মাংসটো বেছি ভাল হয়। তাৰ পিছত আধা বাটিৰ সমান একেবাৰে ডাঠ টেঙা নোহোৱা দৈ লৈ লৈছো। ডাঙৰ চামুচৰ সমান 2 চামুচ আদা নহৰু পেষ্ট দি দিছো। তাৰ পিছত আধা চামুচৰ সমান দিছো ধনিয়া গুড়া আৰু সৰু চামুচৰে 2 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ। ইয়াত মই কালাৰটোৰ কাৰণে কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছো। তাৰ পিছত দি দিছো আধা চামুচ জিৰা গুড়ি আৰু এইখিনি ভালদৰে সানি লম। একদম ভালদৰে আপোনালোকে হাতেৰে সানি ল'ব গোটেইখিনি বস্তু। মেৰিনেশ্যন কৰি থোৱা মাংসখিনি কমেও 1 পৰা 1.5 ঘণ্টামান ভালদৰে ফ্ৰিজত ঢাকি থৈ দিব। আনফালে মই কেৰাহী এটা পাতি পেলাই ইয়াত 1 চামুচৰ সমান বাটাৰ দি দিলোঁ। তাৰ পিছত দিলোঁ ডাঙৰ ডাঙৰকৈ কাটি লোৱা 2টা পিঁয়াজ আৰু দিম ইয়াত ডাঙৰ ডাঙৰকৈ কাটি লোৱা বিলাহী। এয়া বিলাহীখিনি দি দিলোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ম। আৰু ইয়াৰ লগতে দিলোঁ কেইফুটামান নহৰু, 7-8 ফুটামান হ'ব আৰু 10টামান কাজু বাদাম। তাৰ পিছত এইখিনি মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'ম যেতিয়ালৈকে পিঁয়াজ আৰু বিলাহীখিনি ভালদৰে গলি নাযায়। আপোনালোকে এইখিনি ইচ্ছা কৰিলে ৰিফাইনতো ভাজি ল'ব পাৰে, কিন্তু মই ইয়াত বাটাৰ দিয়ে ভাজিছোঁ। অকণমান সময় ভজাৰ পিছত ইয়াত দিম আধা চামুচৰ সমান নিমখ। এইখিনি 5 মিনিটমান ভালদৰে ভাজি ল'ম যেতিয়ালৈকে গোটেইখিনি কোমল হৈ গলি নাযায়। আৰু এইখিনি 5 মিনিটমান ভাজি লোৱাৰ পিছত মই এইখিনি কাঢ়ি ল'লোঁ আৰু ভালদৰে ঠাণ্ডা হ'বলৈ থৈ দিম। পিঁয়াজখিনি ঠাণ্ডা হোৱা মানে মই 1 ঘণ্টাৰ পিছত মেৰিনেশ্যন কৰি থোৱা মাংসখিনি উলিয়াই ল'লোঁ আৰু গেছটো অন কৰি পেলাই মই মাংসখিনি পুৰিবৰ বাবে এনেকুৱা ধৰণৰ এখন জানলা লৈ ল'লোঁ। আপোনালোকে ইয়াৰ সলনি শলাও ব্যৱহাৰ কৰিব পাৰে। শলাত মাংসখিনি সুমুৱাই ভালদৰে গেছত পুৰি ল'ব পাৰে। আপোনালোকে ৰেষ্টুৰেণ্টত বাটাৰ চিকেন খাওঁতে চাগে পাইছে মাংসখিনি অকণমান পুৰি লয়। আজি মই যিহেতু এইখিনি একেবাৰে ৰেষ্টুৰেণ্ট ষ্টাইলত বনাইছোঁ, সেইকাৰণে মাংসখিনি পুৰি লৈছোঁ। আপোনালোকে একেবাৰে মিডিয়াম ফ্লেমত ইলুটি সিলুটি কৰি পুৰি ল'ব। একেবাৰে বেছি ক'লা কৰি পুৰি দিব নালাগে। 40% মান পুৰা হ'লেই হৈ যাব। এয়া মই মাংসখিনি ইলুটি সিলুটি কৰি ভালদৰে পুৰি লৈছোঁ আৰু এয়া দেখিছেনে ইমানটো পুৰিলে হৈ যাব। আৰু এনেদৰে মই আটাইখিনি মাংস পুৰি ল'ম। এয়া মোৰ আটাইখিনি মাংস পুৰি লোৱা হৈ গ'ল। আৰু এতিয়া মই অলপতে ঠাণ্ডা হ'বলৈ থোৱা পিঁয়াজ, বিলাহী, কাজু বাদামৰ পেষ্টখিনি ভালদৰে পিচি ল'ম আৰু এইখিনি এতিয়া অকণমানো গোটাগুটি নোহোৱাকৈ একেবাৰে ফাইন পেষ্ট এটা কৰি ল'লোঁ। তাৰপিছত মই পুৰি লোৱা মাংসখিনিত অকণমান নেমু চেপি দিছোঁ। তাৰপিছত মাংসখিনি ভালদৰে এবাৰ সানি ল'ম। আকৌ এতিয়া কেৰাহী এটা গৰম কৰি মই 2 চামুচৰ সমান বাটাৰ দি দিলোঁ। বাটাৰখিনি দিয়াৰ পিছত ইয়াত দি দিছোঁ 1 চামুচৰ সমান গোটা জিৰা আৰু এখিলা তেজপাত। কিন্তু আপোনালোকে গেছটো একেবাৰে চিমত ৰাখিব, নহ'লে বাটাৰখিনি ধৰি যাব। তাৰপিছত এতিয়া ইয়াত পিঁয়াজ, বিলাহী আৰু কাজু বাদামৰ পেষ্টটো দি দিম। পেষ্টটো দিয়াৰ পিছত এইখিনি ভালদৰে লৰাই ল'ব। আপোনালোকে ইয়াৰ বাটাৰ আৰু ৰিফাইন দুইটাই অলপ অলপ ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ইয়াত অকল বাটাৰ দিয়ে বনাইছোঁ। তাৰপিছত ইয়াত দিম আধা চামুচৰ সমান হালধি গুড়া আৰু সোৱাদ অনুসৰি নিমখ। ইয়াত মই আধা চামুচৰ সমান নিমখ দি দিছোঁ। পিঁয়াজ, বিলাহী পেষ্টটো মই অলপ ইয়াত নিমখ দি থৈছিলোঁ, সেইকাৰণে ইয়াত কমকৈ নিমখ দিছোঁ। তাৰপিছত দিছোঁ আধা চামুচৰ সমান জিৰা গুড়ি আৰু আধা চামুচৰ সমান ধনিয়া গুড়ি। তাৰপিছত দিছোঁ ৰেড চিলি পাউডাৰ। ইয়াত মই 2 চামুচৰ সমান ৰেড চিলি পাউডাৰ দি দিছোঁ। তাৰপিছত এইখিনি ভালদৰে এবাৰ লৰাই লৈছোঁ। এইখিনি আপোনালোকে ভালদৰে এবাৰ লৰাই ল'ব। গেছটো কিন্তু একেবাৰে মিডিয়ামত ৰাখিব। তাৰপিছত ইয়াত মই 2টা কেঁচা জলকীয়া ফালি দিছোঁ। আপোনালোকে যদি জ্বলা বেছিকৈ খায় ইয়াতকৈ বেছিকৈও দিব পাৰে, আৰু যদি কমকৈ খায় তেতিয়াহ'লে নিদিলেও কোনো কথা নাই। মছলাখিনি ভালদৰে 5 মিনিটমান ভাজি থকাৰ পিছত ইয়াত মই মছলাখিনি ধৰি নাযাবলৈ অকণমান গৰম পানী দি দিছোঁ। বেছি দিয়া নাই, আধা কাপৰমান সমান গৰম পানী দি দিছোঁ। আৰু এইখিনি ভালদৰে লৰাই পেলাই এতিয়া ঢাকন মাৰি আকৌ 6 পৰা 7 মিনিটমান ভালদৰে সিজিবলৈ থৈ দিম। এই মছলাখিনি ভালদৰে 6 পৰা 7 মিনিটমান সিজোৱাৰ পিছত ইয়াত এতিয়া মই পুৰি লোৱা মাংসখিনি দি দিছোঁ। মাংসখিনি দিয়াৰ পিছত ভালদৰে এবাৰ লৰাই ল'ব। আপোনালোকে এই মছলাখিনি ভাজি থাকোঁতে কিন্তু একেবাৰে মিডিয়ামত ৰাখিব গেছটো, আৰু এইখিনি ভালদৰে সিজিব দিব। যিমান সিজায় বা যিমান ভাজে কিমানেই খাবলৈ ভাল হয়। এই মাংসখিনি এতিয়া ঢাকন মাৰি পেলাই আকৌ 2 পৰা 3 মিনিটমান ভালদৰে সিজিবলৈ থৈ দিম।
এয়া 3 মিনিটৰ পিছত মই ঢাকনখন খুলি চাইছোঁ আৰু পানীখিনি অকণমান শুকোৱা যেন পাইছোঁ। এতিয়া ইয়াত পানী দি দিম। মাংসখিনি বেছি সিজাই থাকিব নালাগে কাৰণ পুৰি লৈছিলোঁ আৰু পুৰি লওঁতে 40% মান সিজা হৈয়ে গৈছিল। আৰু এতিয়া ইয়াত মই গৰম পানী দি দিম। মই পানীৰ পৰিমাণটো বেছিকৈ দিয়া নাই কাৰণ বাটাৰ চিকেনত পানীৰ পৰিমাণটো বেছি হ'লে ভাল নালাগে খাই। এয়া মই পানীখিনি দিয়াৰ পিছত ভালদৰে এবাৰ লৰাই ল'লোঁ আৰু এইখিনি উতলিবলৈ দিম। এইখিনি 3 মিনিটমান উতলাৰ পিছত ইয়াত মই অকণমান গৰম মছলা দি দিলোঁ। গৰম মছলাখিনি দিয়াৰ পিছত ভালদৰে এবাৰ লৰাই ল'লোঁ। ইয়াত মই চিকেন মছলা বা মিট মছলা একো ব্যৱহাৰ কৰা নাই। আপোনালোকে ইচ্ছা কৰিলে দি দিব পাৰে। গৰম মছলাখিনি দিয়াৰ পিছত ইয়াত মই আধা বাতিৰ সমান ক্ৰীম দি দিছোঁ। ক্ৰীমখিনি দিয়াৰ পিছত ভালদৰে লৰাই ল'ব। এয়া ক্ৰীমখিনি দিয়াৰ পিছত মই ভালদৰে লৰাই ল'লোঁ আৰু বহুত ধুনীয়া গোন্ধ এটা আহিছে ইয়াৰ পৰা। ক্ৰীমখিনি দিয়াৰ পিছত আৰু বেছি সময় উতলাই নাথাকিলেও হ'ব। 2 মিনিটমান সিজোৱাৰ পিছত এয়া মোৰ বাটাৰ চিকেন একেবাৰে ৰেডি হৈ গ'ল। মই গেছৰ ফ্লেমটো অফ কৰি দিম। অলপ সময় ঢাকি পেলাই থৈ দিম। লগে লগে উলিয়াই নিদিব, অকণমান সময় এনেদৰে থাকিবলৈ দিব। এয়া আমাৰ বাটাৰ চিকেন একেবাৰে ৰেডি হৈ গ'ল। চাওক গ্ৰেভিটো ইমান ধুনীয়া হৈছে, একেবাৰে ৰেষ্টুৰেণ্টৰ নিচিনাই হৈছে নহয় জানো। আৰু এয়া মাংসখিনিও ভালদৰে সিজি গৈছে। ৰেচিপিটো চাই যদি ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আকৌ লগ পাম নতুন নতুন ৰেচিপিৰ সৈতে। ধন্যবাদ।